ओनसोलनि बिजाब फरायनो मोजां मोनग्रा रायजो राजाफोरनि थाखाय मोजां खौरां। गसाइगाव फरायसालिमायाव सानथामनि हाबाफारिजों बिजाब मेला खुंदों। बङाइगावआव थानाय मण्डल बिजाब मिरुनिफ्राय फैनानै गसाइगाव फरायसालिमायाव थांनाय मंगलबारनिफ्राय सानथामनि हाबाफारिजों जागायजेननाय बिजाब मेलायाव गोबां मुंदांखा लिरगिरिफोरनि बिजाबफोरखौ मोननो हागोन। ইয়াতে গোসাইগাঁও কলেজত যোৱাকালিৰ পৰা তিনিদিনীয়াকৈ গ্ৰন্থমেলা আৰম্ভ হৈছে। আমাৰ ভাইচ প্ৰিন্সিপাল ছাৰে এই গ্ৰন্থমেলা শুভ উদ্বোধন কৰিছে আৰু অহা দুদিনলৈ এই গ্ৰন্থমেলা চলি থাকিব। গতিকে বহুত কিতাপ অনা হৈছে, ল'ৰা ছোৱালীৰ কিতাপো আছে, কলেজৰ ছেমিষ্টাৰৰ কিতাপো আছে, অসমীয়া, বঙালী, বড়ো, হিন্দী আৰু ইংলিছ লিটাৰেচাৰৰ বহুত কিতাপ আছে। গতিকে এইটো এটা সুযোগ আৰু ইয়াত ৰেহাই দামত কিতাপ দিয়া হৈছে, 10% লেছ কিতাপত দিয়া হৈছে। গতিকে লাইব্ৰেৰীৰ কাৰণে হওক, নিজৰ লাইব্ৰেৰীৰ কাৰণে হওক, নিজৰ মন পচন্দ বহুত ধৰণৰ কিতাপ আছে। গতিকে আশা কৰিছোঁ এই অঞ্চলৰ ৰাইজৰ উপকাৰ হ'ব। এইবিলাক কিছু বিৰল কিতাপৰ ইয়াতে ৰখা হৈছে। ইয়াতে বিশেষ কৰি হিষ্ট্ৰিকেল টাইপৰ কিছু বিৰল কিতাপ ইয়াত পোৱা যাব, যিহেতু এইবিলাক কিতাপ বহুতে বাহিৰৰ পৰা লৈ আহে, কিনি আনে। গতিকে মোৰ প্ৰাধান্য সেইবিলাক বিৰল কিতাপ যাতে ইয়াতে থাকে সেইবিলাক মই আনিছোঁ। বহুত হিষ্ট্ৰীৰ ওপৰত বহুত ভাল ভাল কিতাপ আছে, আৰু কি ফিলচফিৰ কিতাপো আছে, ইংলিছ লিটাৰেচাৰো আছে। বহুত অন্য ঠাইত দোকানত নোপোৱা কিতাপ ইয়াত মই যোগাৰ কৰিছোঁ। আৰু এইবিলাক ৰাইজে আহিলে পাব। আৰু ইয়াতে প্ৰায় হ'ব 5000 আইটেমছ ইয়াত আছে, আৰু প্ৰায় 70 আইটেমছ বড়ো ভাষাৰ কিতাপ আছে। ইয়াতে বহুত কালেকশ্যন লৈ আহিছোঁ। ল'ৰা ছোৱালীৰ কিতাপো আছে, বহুত চিলড্ৰেন বুকছ, ইংলিছ মিডিয়ামৰ চিলড্ৰেন বুকছ ইয়াত বহুত আনিছোঁ। এনচাইক্ল'পিডিয়া ধৰণৰ চিৰিজবিলাক আছে ইয়াতে, আৰু অন্যান্য কিতাপ আপোনাৰ অসমীয়া সাহিত্যৰ ওপৰতো বহুত কিতাপ আছে। মই মণ্ডল বুক চেণ্টাৰ বঙাইগাঁৱৰ পৰা আহিছোঁ। এইখন কলেজত মই বহুত পুৰণা, মই 33 ইয়াৰ্ছ আগৰ পৰা ইয়াতে আহোঁ। যেতিয়া কামেশ্বৰ ব্ৰহ্ম প্ৰিন্সিপাল হৈ আছিল তেতিয়াৰ পৰা মই ইয়াতে আহি থাকোঁ। নাই, এইটো যোৱাকালিতো উদ্বোধন হৈছে, যোৱাকালিৰ পৰা আৰম্ভ হৈছে। কিমান দিন থাকিব? এনেতো 3 দিন ইয়াতে বুক ফেয়াৰৰ 3 দিনেই দিছে পাৰ্মিশ্যন। হয়, আমি গোসাইগাঁও নিচিনা এই ঠাইত এটা ভাল কিতাপ বিচাৰিবলৈ গ'লে আমি বোধহয় ইয়াৰ যিবিলাক লোকেল লাইব্ৰেৰী আছে এইবিলাক আমি পাবলৈ সক্ষম নহয়। গতিকে এই যে সুযোগ আহিছে, 3দিনীয়া আমাৰ গ্ৰন্থমেলা সুযোগ, এই গ্ৰন্থমেলা আমাৰ বহুমূলীয়া কিছুমান কিতাপ ইয়াত আছে। তেখেতকে প্ৰপ্ৰিয়েটৰ যি আমাৰ মণ্ডল ডাঙৰীয়া, তেওঁ আমাক জনাইছে যে ইয়াত বিভিন্ন ধৰণৰ বহুমূলীয়া কিতাপ ইয়াত আছে। পাঠকসকলে ইয়াত নিজৰ মনৰ অনুযায়ী বা নিজৰ মনত বিচৰা বা নিজৰ চাহিদাৰ কিতাপখন ইয়াত পাবলৈ সক্ষম হ'ব। গতিকে এই সুযোগটো মই সকলো ৰাইজক মই গ্ৰহণ কৰিবলৈ আহ্বান জনাইছোঁ।